গুড মৰ্নিং আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলত স্বাগতম জনাইছোঁ। ৰাতিপুৱা উঠি গা পা ধুই যাৱতীয় কামখিনি কৰি আজৰি হ'লোঁ। এতিয়া আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো ভাল মানে আজি মোৰ বহুতেই বেছি ভাল। আজিৰ দিনটো মোৰ কাৰণে চবতকৈ বেছি সুখৰ দিন, চবতকৈ বেষ্ট দিন, চবতকৈ স্পেচিয়েল দিন। আজিৰ এই দিনটোতে আমাৰ মাজলৈ আজিৰ পৰা 2 বছৰ আগত মানে 2021ৰ 4th মে'ত সিদিনাখন আছিলে টিউজডে, দিনৰ 1:26 আমাৰ মাজলৈ আহিছিলে এজন ৰাজকুমাৰ। আৰু সেই ৰাজকুমাৰজনক আমি ঘৰত মৰমতে মাতোঁ জিয়ান, আৰু তাৰ নাম ৰাখিছোঁ জাৰ্ণৱ। আৰু জিয়ান আমাৰ মাজলৈ আহি আমাৰ পৰিয়ালটো সম্পূৰ্ণ কৰাৰ লগতে মোক মাতৃত্বৰ সুখ দিছিলে। আৰু সেইকাৰণে এই দিনটো আমাৰ কাৰণে চবতকৈ বেছি স্পেচিয়েল দিন হয়। এতিয়া মই বিচাৰিছোঁ আপোনালোকৰ পৰা জিয়ানৰ কাৰণে বহুত বেছি মৰম আৰু আশীৰ্বাদ। আপোনালোকে আশীৰ্বাদ কৰিব সি যাতে একজন সৎ, সাহসী আৰু সফল ব্যক্তি হয়, লগতে সুস্বাস্থ্যৰ অধিকাৰী হয়। আমিও তাৰ পৰা বহুত বেছি একো বিচৰা নাই। আমি বিচাৰিছোঁ সি সদায় সুস্বাস্থ্যৱান হৈ থাকক, লগতে সকলো বাধা নেওচি সি যাতে সফল হ'ব পাৰে, একজন সৎ ব্যক্তি হয়, আনৰ উপকাৰ কৰে। আনৰ উপকাৰ কৰিব পাৰিলেতো বহুতেই বেছি ভাল কথা, আমি বহুত সুখী হ'ম। সি যাতে কেতিয়াও আনৰ অপকাৰ নকৰে, আমি সেইটো বিচাৰিছোঁ। আপোনালোকে সদায় তাক আশীৰ্বাদ কৰিব, মৰম দিব। এইখন জিয়ানৰ ফাৰ্ষ্ট ফটো হয়। লগতে তাৰ প্ৰথম বছৰৰ কিছু ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে চাই নিশ্চয় ভাল পাব। এতিয়া আমি এঠাইলৈ ওলাই যাম, সেয়েহে আজিৰ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ। শেষত পুনৰবাৰ আপোনালোকৰ পৰা বিচাৰিছোঁ তাৰ কাৰণে বহুত বেছি মৰম আৰু আশীৰ্বাদ। তেন্তে মোৰে এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই।